নমস্কাৰ আজিৰ ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম আৰু দেৰিকৈ হ'লেও সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বিহুৰ ইমান কাম বন থাকে যে ঘৰখনৰ বিভিন্ন কামৰ পৰাও ভালদৰে মই ভিডিঅ' কৰিবলৈ সময় নাপাওঁ আৰু এই ভিডিঅ'খন কৰি দিছিলে মোৰ মাইনাতে কপাই হ'লেও সেই ভিডিঅ'টো কৰি দিছে দেই চাওকচোন আৰু লগতে মোকো উঠাই দিছে। বিহুৰ অলপকৈ প্ৰস্তুতি কৰিছিলোঁ আৰু তাৰে পিঠা বনোৱাৰ এটা সৰু মুহূৰ্ত বিহুৰ এইদৰে সৰুকৈ প্ৰস্তুতি কৰিলোঁ, সকলোৱে উদযাপন কৰিলোঁ আমাৰ মাঘৰ বিহুটি। আশা কৰোঁ আপোনালোক সকলোৱে এইদৰে সুন্দৰকৈ আপোনালোকৰ মাঘৰ বিহুটি উদযাপন কৰিলে নহয়নে বাৰু? আমিও এয়া অকণকৈ কৰিলোঁ আৰু অলপ প্ৰস্তুতি চলালোঁ আৰু আমাৰ পৰিয়ালৰ 6টা পৰিয়ালে একেলগে মিলি উদযাপন কৰিলোঁ আমাৰ মাঘৰ বিহুটি। এয়া হৈছে আমাৰ মেজি জুই আৰু আশা কৰোঁ সকলোৰে জীৱনটো সুখ সমৃদ্ধিৰে ভৰি পৰক। ৰাতি অকণমান মুহূৰ্ত আপোনালোকৰ আগতে এয়া দেখালোঁ, ইতিমধ্যে সকলোৱে খাই আছেই আৰু ইয়াৰো অকণমান মুহূৰ্ত ৰাখি থ'লোঁ আৰু ইয়াৰ পাছতে দেখিব আমাৰ 5 দিন সকলোৱে একেলগে মিলি এইদৰে চাহ জলপান খাওঁ। তাৰো এটি মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ভিডিঅ'টো কেনে পালে জনাব দেই। আমি সকলোৱে কিন্তু লগে ভাগে এইদৰে চাহ জলপান ৰাতিপুৱা খাওঁ। মোৰ এই ভিডিঅ'টো আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, কিন্তু নকৰাকৈ নাথাকিব। এই আমাৰ মেজিৰ ওচৰত সেৱা লোৱা হ'ল। আশা কৰোঁ সকলোৰে দিনবোৰ ভালে যাওক আৰু আমিও সকলোবোৰ যেন ভালে থাকোঁ নহয় জানো। গতিকে ভিডিঅ'টো কিন্তু কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো পিছে অলপকৈহে কৰা হৈছে দেই। এয়াও কৰি দিছে আমাৰ ভতিজাটোৱে, এয়া দেখিবলৈ পাইছে আৰু এয়া আমাৰ ঘৰৰ কাষতেই হৈছিলে এয়া আমাৰ মেজি আৰু বৰ ভাল লাগিলে মুহূৰ্তখিনি আৰু আপোনালোকেও এইদৰে হয়তো উদযাপন কৰিলে। আৰু এয়া হৈছে সেৱা লোৱা আমাৰ সেই নীতি নিয়মখিনি, আমাৰ পৰম্পৰাখিনি। ইয়াৰ পাছতে আমি চাহ জলপানো খালোঁ আৰু তাকে আপোনালোকৰ আগত অকণমান এয়া দেখাই দিলোঁ আৰু এয়া আমাৰ চাৰিওকাষৰ পৰিৱেশটো ভিডিঅ'টো কৰিছিলে আমাৰ ভতিজাটোৱে। ভিডিঅ'টো পিছে কেনেকুৱা লাগিলে আপোনালোকে কিন্তু জনাব। সকলোকে শেহতীয়াকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছাৰে আজিলৈ ধন্যবাদ।